নমস্কাৰ, শুভ দুপৰীয়া। আজি হৈছে দেওবাৰ আৰু আজি দুদিনমান একো ভিডিঅ' আপলোড দিয়া নাই, সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ' এটা বনাই দিওঁ। আজি যিটো কথা ক'ম সেইটো হৈছে ডিফাৰেঞ্চেছ বিটুইন চলিটিউড এণ্ড লোনলিনেছ। আপোনালোকে হয়তো এটা কাহিনী শুনিছে, আৰ্নেষ্ট হেমিংৱেৰ দ্য অল্ড মেন এণ্ড দ্য চি। সেই কাহিনীটো আপোনালোকে নিশ্চয় শুনিছে। কাহিনীটো এনেকুৱা ধৰণৰ, বুঢ়া মানুহ এজন মাছ ধৰিবলৈ যায়। ডাঙৰ মাছ এটা পায় সাগৰৰ মাজত, কিন্তু মাছটো পাৰলৈ আনিব নোৱাৰে। মাছটোৰ লগত যুঁজি থাকোঁতেই তেওঁ বহুত দিন গুচি যায়। তেতিয়া সেই সাগৰখনৰ মাজত সেই বুঢ়া মানুহজনে কৈছে, ৱাটাৰ 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 এভৰিৱেৰ ৱাটাৰ বাট নট এ ড্ৰপ অফ ৱাটাৰ টু ড্ৰিংক। সকলো ছাইডে পানী আছে, কিন্তু এটোপা খাবলৈ পানী নাই। সাগৰৰ মাজত তেনেকৈ চিঞৰি উঠিছে বুঢ়া মানুহজনে। সাগৰৰ মাজততো পানী থাকেই, কিন্তু তেওঁ কৈছে যে খাবৰ কাৰণে পানী নাই, এটোপাল পানী নাই। ইট মিনছ সাগৰৰ পানী লুণীয়া, খোৱাৰ বাবে উপযুক্ত নহয়। পানী আছে, কিন্তু খোৱাৰ বাবে উপযুক্ত পানী নাই। লোনলিনেছ তেনেকুৱা ধৰণৰ, আপুনি ক্ৰাউডৰ মাজত থাকিব পাৰে, বাট ইউ কেন ফিল দ্য লোনলিনেছ। সকলোৰে মাজত থাকিও কেতিয়াবা অকলশৰীয়া নিচিনা আপুনি অনুভৱ কৰিব পাৰে। অন্যহাতে চলিটিউড যিটো ইংৰাজী শব্দ আছে, তাৰ অৰ্থটো এনেকুৱা ধৰণৰ, আপুনি ইচ্ছাৰে ভলেণ্টাৰীলি আপুনি অকলশৰীয়াকৈ থাকিব বিচাৰে ফৰ পাৰ্চনেল গ্ৰ'থ, ফৰ মেণ্টেল পিচ। কিছুমান থাকে নহয় এনেকুৱা, অকলে থাকি ভাল পায় আৰু নিজক গ্ৰ'থ কৰি থাকে কাকো নোকোৱাকৈ। সেইটো কিন্তু তেওঁলোক দুখী নহয় কেতিয়াও। চ' আপুনি লোনলি নে আপুনি চলিটিউড পাৰ্চন হিচাপে নিজকে চিনাক্ত কৰিব বিচাৰে, জনাবচোন। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।